আইচ ৰাতিপুৱা উঠিয়ে গা পা ধুলো এতিয়া যাম অলপ ফুৰিবলৈ ক'ত ফুৰিব যাম সেইটো দেখুৱাই আছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব তো দেখুৱাই আছোঁ অলপ ভিডিঅ'টো ওলাই ল'ম ভিতৰৰ পৰা বাহিৰত এইখন মোৰ গাড়ী এদি ওলাই লৈ আছোঁ গাড়ীটো মই ওলাই ল'লোঁ এইবাৰ মই যাবলৈ ওলাম এতিয়া মই ৰেডি আৰু বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ তো গাইজ এইখিনি পালোঁ বৰপেটা জিলাৰ অন্তৰ্গত সৰবক কামাৰগাঁওস্থিত ৰিহা গৱেষণা কেন্দ্ৰ মানে ৰেমি ৰিচাৰ্চ ষ্টেচন এইটো বহুত ডাঙৰ এৰিয়া হয় তো বহুত 10টা ৰাস্তাৰ পৰা 10টা ছাইডতে বহুত এৰিয়া কভাৰ কৰিছে আৰু কিছু দেখুৱাবলৈ চেষ্টা কৰিম অলপ আগুৱাই থাকক গাড়ীটো ইয়াতে খাই ল'লোঁ আৰু মই চাবিটো পৰি গ'ল আহি পালোঁ তোৰামাৰি মোৰ ভাগিন ধুনু ধুনু ওলাইছে না নাই অঁ এয়া ধুনু ৰেডি হৈ আছে আমি পাঠশালাত যাম আৰু সৰু ধুনী মোবাইল চাই আছে ৰাতিপুৱাৰ পৰা ধুনু কি চাই আছে মোবাইলত আলু অঁ দে গাইছ ৰেডি হৈ গ'লোঁ ধুনু ৰেডি হ'ল আমি ভবানীপুৰ আহি পালোঁ হাঁহি আছে ফ্ৰেছ হৈ ল'ব লাগিব ইয়াতে থলোঁ বেগটো খুলি কেনে ইয়াতে হেলমেটটো লগাই ধুনু হাঁহি আছে ভিডিঅ' নাপায় পেচাব কৰি পেলাম তো গাইছ মই এতিয়া আছোঁ শ্ৰীৰাম একাডেমী পাঠশালাৰ মেইন গেটত আৰু এই চাৰে আঠটা বাজিলে মানে গেটটো বন্ধ কৰি দিয়ে আৰু তাৰপিছত ষ্টুডেণ্টক মানে ভিতৰত যাব নিদিয়ে তো এইখিনিয়ে আৰু পাঠশালা ধুনুক থলোঁ হোষ্টেলত তো মোৰ চেনেলৰ সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো সকলোলৈ চাই থকাৰ বাবে তো আজিৰ ভিডিঅ'টো ইমানেই